ভালপোৱা মানে কি? এদিন এজনী ছোৱালীয়ে মোক প্ৰশ্ন কৰিলে, ভালপোৱা মানে কি? ভালপোৱাৰ কিমান ৰূপ আছে? ভালপোৱা কি জানা তুমি? তেতিয়া মই তাইক মিচিকীয়া হাঁহিৰে ক'লোঁ, ঠিক আছে, মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিম, কিন্তু তাৰ আগতে তুমি সৌ কুঁহিয়াৰ খেতিখনলৈ যোৱা আৰু তাৰ পৰা আটাইতকৈ শকত আৰু ওখ কুঁহিয়াৰটো বুটলি লৈ আহা। কিন্তু এটা চৰ্ত আছে, যেতিয়া তুমি ওখ আৰু শকত কুঁহিয়াৰটো বিচাৰিবা, তেতিয়া যিটো কুঁহিয়াৰ অতিক্ৰম কৰি আহিবা সেইটো আকৌ বুটলি ল'ব নোৱাৰিবা। ছোৱালীজনী কুঁহিয়াৰ খেতিলৈ গ'ল আৰু প্ৰথম শাৰীত বিচাৰিব ধৰিলে। সেই শাৰীটোত তাই এটা শকত আৰু ওখ কুঁহিয়াৰ পাইছিলে, কিন্তু তাই ভাবিলে হয়তো আগৰ শাৰীত আৰু ওখ আৰু শকত কুঁহিয়াৰ তাইৰ কাৰণে অপেক্ষা কৰি আছে। পিছত যেতিয়া তাই খেতিৰ অধিকাংশৰ বেছি বিচাৰি অতিক্ৰম কৰিলে, তেতিয়া তাই বুজিব পাৰিলে যে এতিয়া পোৱা কুঁহিয়াৰবোৰ ইমান ওখ, শকত আৰু ওখ নহয়, যিটো তাই প্ৰথমে বিচাৰি পাইছিলে। তেতিয়া তাই বুজিব পাৰিলে যে সকলোতকৈ শকত আৰু ওখ কুঁহিয়াৰটো তাই পিছফালে এৰি থৈ আহিলে আৰু তাৰ কাৰণে তাই অনুশোচনা কৰিলে। সেয়ে তাই কুঁহিয়াৰ বিচৰা বাদ দি খালী হাতেৰে উভতি আহিলে মোৰ ওচৰত। তেতিয়া মই তাইক ক'লোঁ, এইটোৱে ভালপোৱা। তুমি হয়তো জীৱনত কাৰোবাক খুজি পাইছা, কিন্তু কেতিয়াও আৰু ভাল কাৰোবাক পোৱাৰ আশাত যদি খুজিয়েই থাকা, তেতিয়া এনেকুৱা এদিন আহিব যিদিনা তুমি উপলব্ধি কৰিব পাৰিবা যে তোমাৰ কাৰণে থকা সকলোতকৈ ভাল মানুহটো তুমি পিছফালে হেৰাই থৈ আহিছা। তেতিয়া আৰু তাক ঘূৰাই পোৱাৰ কোনো উপায় নাথাকিব। ভালপোৱাৰ যিমান ৰূপ মই দেখিছোঁ, তুমি তাৰ এক অংশও দেখা নাই। ছোৱালীৰ প্ৰতি ল'ৰা আৰু ল'ৰাৰ প্ৰতি ছোৱালীৰ ভালপোৱাৰ আৱেগ আছে, মায়া আছে, কিন্তু তাত নাই কোনো শান্তি, নাই কোনো ফূৰ্তি, নাই কোনো বিশ্বাস। এই আৱেগপ্ৰৱণ ভালপোৱাত কি আছে? নাই একো। আছে মাথো কেইটোপালমান চকুপানী। বিশ্বাসঘাতকতা, মিছা কথাৰ মেলা আৰু শেষত পাহৰি যোৱা। নাই, এইবোৰ ভালপোৱা নহয়। মোৰ মতে ভালপোৱাৰ নামত ই এক প্ৰকাৰৰ খেলহে মাত্ৰ। ভালপোৱা ক'ত জন্ম হয় আৰু ক'ত পোৱা যায় জানানে? খেতি কৰিবৰ কাৰণে যেতিয়া কৃষকে মাটিত হাল বোৱায়, তেতিয়া কৃষকৰ সেই মাটিৰ প্ৰতি ভালপোৱা উপজে। কোনো এজন মানুহে দুবেলা দুমুঠি খাবৰ বাবে আৰু নিজৰ পৰিয়ালক পোহপাল দিবৰ কাৰণে ৰ'দ বৰষুণক আওকাণ নকৰি কৰা কামক লৈ ভালপোৱাৰ সংজ্ঞা দিয়া। জাৰকালি যেতিয়া কোনো ভনীয়েক ঠাণ্ডাত কঁপি থাকে আৰু টোপনি নাযায়, তেতিয়া তাইৰ ককায়েকে নিজৰ গাৰ কম্বলখন আনি ভনীয়েকৰ গাত জাপি দিয়ে। সেইটোক লৈ ভালপোৱাৰ সংজ্ঞা দিয়া। দেশ মাতৃক ৰক্ষা কৰাৰ কোনো সৈনিক যেতিয়া জীৱন যুদ্ধত পৰাজিত হৈ মাজৰাতি উচুপি উঠে, সেই উচুপি উঠা দৃশ্যটোত ভালপোৱা সোমাই আছে।